সকলোকে নমস্কাৰ। মই এতিয়া গৈছোঁ ৰামকৃষ্ণ মিছন আশ্ৰমলৈ আৰু ভিডিঅ'টো শেষলৈ চাই থাকক, বহুত ভাল পাব। বন্ধু চানা খাই আছে ধুনীয়াকৈ। চানা দোকান, আমাৰ মৰমৰ চানা দোকান, মজা বনাই। নেম্বু বনাই আছে। গিলাচ কেইটকা? গ্লাছ এইটো গিলাচত 20 টকা। খালাই মূৰত ধৰে। ঠিক আছে, নাংমান গ্লাছ, এইটো সৰু গ্লাছ। 20 টকা লৈছে, 20 টকা লৈছে। নেমু চপ প্ৰচেছ, এগিলাচ 20 টকা। পানী দিলা, পানী দি ধুনীয়াকৈ নেমু এটা দুটা দিলা ধুনীয়াকৈ। মছলা, নিমখ, সৰু পোৱালি। বগা গিলাচত 20 টকা, সৰু গিলাচত 10 টকা। ধুনীয়া ব্যৱসায়। এইটো 10 টকা ন? আজি শেষ। এইটো 10 টকীয়া গ্লাছ, এই বগাটো 20 টকীয়া। ধুনীয়া খাই দিছোঁ। আমি পিনে যাব লাগিব, অলপ বজাৰ কৰিব লাগিব। বজাৰ কৰিলে আমি ইয়াতে বজাৰ কৰোঁ, এইবিলাকত ইয়াতে বজাৰ। আলু, পিঁয়াজ, বিলাহী, বস্তুৰ বহুত দাম। পিনে যাব আমি এতিয়া বাওঁফালে যাব লাগিব। বাওঁফালে যোৱাৰ পিছত সৰু অলপ আছে, তাৰপিছত পাই যাম। আমি এইটো শিৱ মন্দিৰ পালোঁ। মই ৰামকৃষ্ণ মিছন আশ্ৰম পাই গ'লোঁ আৰু এইটো হ'ল মেইন গেট আৰু আমি সোমালোঁ ভিতৰত। মই আহিছোঁ ৰামকৃষ্ণ মিছন আশ্ৰমলৈ। এই আশ্ৰমত সোমাইছোঁ ভিতৰত। চাওক কেনেকুৱা ধুনীয়া এটা পৰিৱেশ। চাওকচোন কি ধুনীয়াকৈ ৰাখিছে, ফুলৰ বাগান। এয়া ৰামকৃষ্ণ মিছনৰ বাহিৰ চৌহদ, ধুনীয়া এটা পৰিৱেশ। আপোনালোকে আহিব পাৰে। এই ৰামকৃষ্ণ মিছন আশ্ৰমৰ চৌহদ, ধুনীয়া পৰিৱেশ, ধুনীয়া ধুনীয়া ফুল, ধুনীয়া ডিজাইনেৰে সাজি কাচি ৰাখিছে। ইমান ধুনীয়া চাফা, আপুনি আহি ভাল পাব। আহিব। এতিয়া নাম প্ৰসংগ চলিব, ধুনীয়াকৈ নাম প্ৰসংগ কৰিব। পৰিৱেশ বৰ ধুনীয়াকৈ ফেন দিছে, এইবিলাক ফেন। আৰতি কৰি আছে। ভিডিঅ'টো চাই কেনে পালে জনাব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াতে ভিডিঅ'টো সামৰণি। ধন্যবাদ।